নিজৰ মাহীৰ আজি মই ইণ্টাৰভিউ ল'ম ঠিক আছে প্ৰথমতে আপোনাৰ নামটো কওক হয় মোৰ নাম ৰেণুকা চাংমাই আৰু আপোনাৰ বয়সটো কিমান মোৰ বয়সটো 25 হয় আপুনি নিজকে বগা দেখি পায় নে কলা দেখি পায় মই নিজকে বগা দেখি হয় আপুনি ইংলিছ জানেনে বহুত মই ইংলিছ বহুত জানো কিন্তু মই ক'বলৈ লাজ পাওঁ হয় আৰু আপুনি ইউটিউবত ভিডিঅ' বনাই ভাল পায় নে ইনষ্টাগ্ৰামত মই ইউটিউবত বনাই বাহিৰা খানা খাই ভাল পায় নে এনে ঘৰুচীয়া মই বাহিৰা খানা ভাল পাওঁ কিন্তু ঘৰৰ খানাটো বেছি ভাল পাওঁ আপুনি এনেকুৱা কি খায় যিহেতু আপুনি বহুত ক্ষীণ মই ঢেকীয়া খাওঁ কচু খাওঁ শুকান মাছৰ চাটনি খায় আপোনালোকৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মই আছোঁ মোৰ ছোৱালীজনী আছে মোৰ মানুহ আছে হয় আপোনাৰ ছোৱালীৰ পৰা মই শুনিব পাইছোঁ যে আপোনালোকে দুটা কুকুৰ আনিব কুকুৰ দুটা নাম আপোনালোকে কি ৰাখিছে অঁ হয় মতা কুকুৰটোৰ নাম ৰাখিম বিৰৌ আৰু মাইকী কুকুৰজনীৰ নাম ৰাখিব হেনো তাই অৰেঞ্জ যদি বহুত গাল পোৱালি হৈ যায় এশটাৰ পৰা আপোনালোকে পোৱালি বেচিবনে হয় হয় বিকিব লাগিব নহ'লে দিগদাৰ হ'ব নহয় ইমানখিনি কুকুৰ পোহাটো সম্ভৱ নহয় হয় আপোনাৰ ছোৱালী যে কৈছে এটাও নেবেচো বুলি তাই ক'লে নহ'ব যে মোৰ কথা মই বিকিম তাই ক'লে নহ'ব এতিয়া আপুনি কাৰ ঘৰত আছে এতিয়া মই নিজৰ ঘৰত আছোঁ আগতে কোৱাৰ্টাৰত আছিলোঁ এতিয়া কোৱাৰ্টাৰৰ পৰা অহা আজি 4 মাহ হ'ল মই নিজৰ ঘৰত আছোঁ হয় আপোনালোকে গুৱাহাটী আহিছিল অঁ বৰ্তমান মই গুৱাহাটীতে আছোঁ হয় গুৱাহাটীত আহি কেনেকুৱা লাগিল আপোনাৰ গুৱাহাটীত আহি মোৰ বহুত ভাল লাগিছে গুৱাহাটীত আপোনালোকে কি চাব পাৰিলে মই গুৱাহাটীত এক্সপ' চাইছোঁ হৰে কৃষ্ণ মন্দিৰ চাইছোঁ আৰু ঢেৰ বহুত কিবা কিবি চাইছোঁ বহুত ভাল লাগিছে আপোনালোকে শ্বিলং গৈছিলে নে হয় মই শ্বিলং গৈছিলোঁ আৰু শ্বিলঙৰ পৰা মই চেৰাপুঞ্জী গৈছিলোঁ তাৰপিছত এতিয়া গুৱাহাটীত আছোঁ হয় শ্বিলং গৈ বহুত ভাল লাগিলে বহুত ভাল লাগিলে বহুত ভাল লাগিছে আজিলৈ ইমানেই ইমানতে সমাপ্ত নেকি আজিলৈ ইমানতে সমাপ্ত আজিৰ মাহী মোৰ ইণ্টাৰভিউ আজিলৈ ইমানেই সমাপ্ত কৰিলোঁ আগলৈ আকৌ নিউজ ৰিপৰ্টাৰে আৰু নিউজ লৈ আহিব আজিলৈ ধন্যবাদ